এইটো BPF নেতাৰহে কথা মানে সিস্টেমটো কি আছে এলটমেন্ট বা সেটেলমেন্টৰ যি সিস্টেম আছে এই সিস্টেমতে যাব তাত আৰু কোনে ক'লেও নহ'ব আমাৰ যি আইনে যি কয় এই মতে যাব কোনোবা BPFৰ কোনোবা এজন নেতাই মানে কিবা কিবি বকি থাকিলে এইটো নহয় যিবিলাক আমাৰ মানে লেণ্ডলেছ মানুহসকলে যিবিলাক মাটি পাইছে তেখেতসকলে বহুত মানে ফূৰ্তিত আছে আনন্দত আছে তেখেতসকলে ভাল পাইছে চৰকাৰৰ কাম কাজত গতিকে তেখেতসকলৰ এটা বিৰোধী কৰাৰ এটা যে এটা এজেণ্ডা তাত তেখেতসকলে গান গাইছে বাকী একো নহয় আমাৰ ৰাইজটো আমাৰ লগত আছে BPFৰ লিডাৰসকলে কি কয় কি নকয় তাত আমি মানে কাণ নিদিওঁ কেম্পিংটো ভালকৈ চলি আছে কেম্পিংটো নকৰিলেও হয় আমি কেম্পিং নকৰিলেও আমি ইয়াত ভাল জিকি যাম কিন্তু এতিয়া কথা হ'ল ৰাইজে আমাক বিচাৰে ইলেকশ্যনৰ সময়ত ৰাইজে আমাক বিচাৰে নেতাসকলক বিচাৰিছে আমাৰ গাঁৱত এই সমস্যা আছে এই অভিযোগবিলাক তেখেতসকলে দিয়ে গতিকে এই অভিযোগবিলাক কি আছে সমস্যাবিলাক কি আছে ৰাইজৰ সন্মুখত গৈ অলপ বুজি পৰা হয় আমি আৰু লিপিবদ্ধ কৰিছোঁ যিমান আমাৰ লিডাৰসকলে ফিল্ডত গৈছে সকলোৱে তেখেতসকলে লিপিবদ্ধ কৰিছে আৰু এই আফটাৰ ইলেকশ্যন এই যিমান আমি কমিটমেণ্টটো আমাৰ ৰাইজক দিছোঁ এই কমিটমেণ্টটো অহা কাউন্সিল ইলেকশ্যনৰ আগত আমি ফুলফিল কৰি দিম আজি আমাৰ চিৰাং জিলাৰ বেংটলৰ যি জাংখ্ৰিখান ফিল্ড পথাৰত আমি ইয়াত চাবলৈ আহিছোঁ মোৰ লগত আমাৰ BTRৰ মহোদয় আছে আৰু ডিপাৰ্টমেণ্টেল প্ৰশাসনিক বিষয়াসকল ইয়াত আছিল আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি আমাৰ চিডলিত বিধানসভাত যি বাই ইলেকশ্যন হ'বলৈ গৈ আছে অহা 13 তাৰিখত এই প্ৰচাৰ অভিযানৰ কাৰণে তেখেতে ইয়াত অহা 6 তাৰিখত ইয়াত উপস্থিত হ'ব চিডলি সমষ্টিৰ ৰাইজক তেখেতে সম্বোধন কৰিব তো বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 2020 চনৰ 27 জানুৱাৰীত BTR ৰেকৰ্ড কৰাৰ পিছত এই এৰিয়াত যি এটা পৰিৱেশটো যে এটা ধুনীয়া পৰিৱেশ যে শান্তিৰ পৰিৱেশ ইয়াত যে ঘূৰি আহিছে জাতি জনগোষ্ঠীৰ মাজত যে এটা মিলাপ্ৰীতিৰ যে এটা এনাজৰিটো ইয়াত মানে ভালদৰে আমি দেখিবলৈ পাইছোঁ তো এইটো আমাৰ আজিৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাল পায় আমাৰ লগত তেখেতে সদায় সহযোগ কৰি আছে গতিকে এই নিৰ্বাচনত BJP ফালৰ পৰা AGP ফালৰ পৰাও আমাৰ যিজন প্ৰাৰ্থী UPPৰ যিজন প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম ট্ৰেক্টৰৰ প্ৰাৰ্থী তেখেতসকলে সমৰ্থন দিছে তো তেখেতে নিৰ্মল কুমাৰ ব্ৰহ্মক বিপুল ভোটৰ ব্যৱধানত চিডলি বিধানসভা সমষ্টিৰ পৰা জিকাই লৈ যোৱাৰ কাৰণে চিডলিৰ ৰাইজক আহ্বান কৰিবলৈ তেখেত আজি অহা 6 তাৰিখত ইয়াত উপস্থিত হ'ব তো আমি ভাল পাইছোঁ মুখ্যমন্ত্ৰী মহোদয় UPPৰ প্ৰাৰ্থীক তেখেতে জয়যুক্ত কৰাৰ কাৰণে যি ধৰণে তেখেতে চেষ্টা কৰি আছে আৰু 6 তাৰিখৰ পিছত প্ৰায় ইয়াত ক্লিয়াৰ হৈ যাব ইয়াত জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰায় 2,16,000 ভোটাৰ আছে ইয়াত সকলো সৰহসংখ্যক ভোটে ট্ৰেক্টৰৰ ছবিত পৰিব বুলি আমি আশা কৰিছোঁ আগৰ দিনত এনেকুৱা চেণ্ট্ৰেল মিনিষ্টাৰ ষ্টেট মিনিষ্টাৰবিলাক অহা নাছিল কিন্তু আপোনাৰ চৰকাৰ গঠন কৰাৰ পিছত বাৰে অহাটো আমি দেখিবলৈ পাই থাকোঁ নাই এতিয়া আমাৰ চৰকাৰে যিজন মুৰব্বী বা আমাৰ যিজন মানে নেতৃত্বসকল আছে দলৰ যিবিলাক আমাৰ লিডাৰসকল আছে তেখেতসকলে এটা ভাল পৰিৱেশ সৃজনা কৰিবলৈ আগবাঢ়িছে আগৰ দিনত যিসকলে শাসনত আছিল তেখেতসকলে নিজৰ চিন্তাধাৰাটো কেনেকৈ আছিল তেখেতসকলে কি ধৰণৰ ইয়াত প্ৰশাসনিক কাম কাজ চলাইছিল তেখেতসকলে জানিব কিন্তু আজিৰ সময়ত বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই BTR জনগোষ্ঠীলৈ যি ভিজনটো দেখিছে ইয়াত সকলো জনগোষ্ঠীক সমমৰ্যাদা সম অধিকাৰটো দি উন্নয়ন কৰাৰ যি পৰিকল্পনা তেখেতে কৰিছে তাত সকলোৱে ভাল পাইছে ভাৰতৰ সংবিধানে যাক যি অধিকাৰ দিছে এইটো পাব দীঘলীয়া এটা সংগ্ৰাম হৈ গ'ল এই এৰিয়াত 40 বছৰীয়া সংগ্ৰামত বড়োসকলৰ নেতৃত্বত যি হৈ গ'ল ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বিদ্ৰোহী সংগঠনসকলৰ মাজত বা নিখিল বড়ো ছাত্ৰ সংস্থাৰ মাজত যি এটা ত্ৰিপাক্ষিক চুক্তি হৈ গ'ল এই BTR চুক্তিৰ জৰিয়ে আজি যে 3টা চুক্তিৰ পিছত মানে BSc BTC আৰু BTR ৰেকৰ্ড এই BTR ৰেকৰ্ডৰ পিছত যি এটা পৰিৱেশটো ইয়াত ঘূৰি আহিছে নিশ্চয় আমি ভাবিছোঁ ইয়াত এটা শান্তিটো মানে চিৰদিনীয়া মানে যুগমীয়া হৈ পৰিব আৰু আমাৰ মাজত এটা ভাল মানে বুজাবুজিটো হ'ব আৰু বুজাবুজি হৈ আমি আগন্তুক দিনত ইয়াত আমি আগবাঢ়ি যাম আৰু আমাৰ এৰিয়াটো বহুত আগলৈ মানে ডেভেলপ হ'ব বুলি আমি আশা কৰিছোঁ আৰু আজিৰ মুখ্যমন্ত্ৰী মহোদয়ে এই চিন্তা কৰিয়ে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মানে একেলগে মানে সহযোগ বা আমাক আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছে আপোনাৰ BTR চৰকাৰে যিখিনি ৰাইজসকলক মাটিৰ পাট্টা দিছিলে এইটো 3 মাহ বা 3 বছৰৰ ভেলিডিটি আৰু এইটো ভুৱা বুলি কৈছে নাই এইটো BPF নেতাৰহে কথা মানে সিস্টেমটো কি আছে এলটমেন্ট বা সেটেলমেন্টৰ যি সিস্টেম আছে এই সিস্টেমতে যাব তাত আৰু কোনে ক'লেও নহ'ব আমাৰ যি আইনে যি কয় এই মতে যাব কোনোবা BPFৰ কোনোবা এজন নেতাই মানে কিবা কিবি বকি থাকিলে এইটো নহয় যিবিলাক আমাৰ মানে লেণ্ডলেছ মানুহসকলে যিবিলাক মাটি পাইছে তেখেতসকলে বহুত মানে ফূৰ্তিত আছে আনন্দত আছে তেখেতসকলে ভাল পাইছে চৰকাৰৰ কাম কাজত গতিকে তেখেতসকলৰ এটা বিৰোধী কৰাৰ এটা যে এটা এজেণ্ডা তাত তেখেতসকলে গান গাইছে বাকী একো নহয় আমাৰ ৰাইজটো আমাৰ লগত আছে
BPF লিডাৰসকলে কি কয় কি নকয় তাত আমি মানে কাণ নিদিওঁ আমাৰ কথাটো হ'ল সকলো জাতি জনগোষ্ঠীক মানে একেলগে লৈ যোৱাৰ যি পৰিকল্পনা বড়োৰ লগতে আন আন জনগোষ্ঠীৰ বসবাস কৰা এই ঠাইত সকলোকে একেলগে আগবঢ়াই লৈ মিলাপ্ৰীতিৰ মাজত ইয়াত কাম কৰা আৰু ভাল পৰিৱেশ মানে সৃষ্টি কৰা যি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ এজেণ্ডা বা UPPL দলৰ যি এজেণ্ডা তাত আমি সকলোৱে সমবেত হৈ কাম কৰিব লাগিব এইটো উদ্দেশ্যটো আগত ৰাখি আমি কাম কৰি আছোঁ BPFৰ নেতাসকলে ইলেকশ্যনৰ সময়ত মানে আমি এতিয়া তেখেতসকলে কৈ আছে আমি মাটি পাট্টা দিম আমাৰ চৰকাৰ আহিলে মাটি পাট্টা দিম কিন্তু 17 বছৰত কাক কিমান মাটি পাট্টা দিছে তেখেতসকলে কিমান উন্নয়ন কৰিছে কিমান ডেভেলপ কৰিছে আমি সব গম পাওঁ আমাৰ মাজত যি এটা মানে গেপ যি ভুল বুজাবুজি তেখেতসকলে সৃষ্টি কৰিছে নাই এইটো সকলোতকৈ মানে বেয়া কাম তেখেতসকলে কৰিছে আগন্তুক দিনত যাতে আমাৰ মাজত কোনো ভুল বুজাবুজি নহয় আৰু যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে দেখিছে যে 10 বছৰত ইয়াত ৰুলিঙে MP পোৱাই নাই হাগ্ৰামাৰ ৰুলিং আছিল কিন্তু তেখেতসকলে সাংসদ হিচাপে কোনো এজন ব্যক্তিক তেখেতসকলে নিযুক্তি কৰিব পাৰে কিন্তু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া 2020ত BTR চিফ হোৱাৰ পিছত আজি 3 বছৰ 4 বছৰতে আমাৰ ইমান এটা ধুনীয়া পৰিৱেশ বনাবলৈ তেখেতে সক্ষম হৈছে গতিকে এই ধুনীয়া পৰিৱেশৰ এটা ৰিজাল্ট বা এটা এক্সাম্পল আমি যোৱা লোকসভা নিৰ্বাচনত আমি দেখিবলৈ পাইছোঁ সকলোৱে আমাৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ভোটদান কৰিছে আৰু তেখেতে আজি ইয়াৰ পৰা জিকি গ'ল আৰু তেখেতৰ এই সমষ্টিত চিডলি বিধানসভাত তেখেত বিধায়ক হিচাপে আছিল তেখেতৰ সমষ্টিত এতিয়া বাই ইলেকশ্যন হ'বলৈ গৈ আছে গতিকে ইয়াত কোনেও ভুল নকৰিব জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ট্ৰেক্টৰক ভোটদান কৰিব এইটো প্ৰায় নিশ্চিত হৈ পৰিছে কেনেকুৱা চলি আছে কেম্পেইনটো কেম্পিংটো ভালকৈ চলি আছে কেম্পিংটো নকৰিলেও হয় আমি কেম্পিং নকৰিলেও আমি ইয়াত ভাল জিকি যাম কিন্তু এতিয়া কথা হ'ল ৰাইজে আমাক বিচাৰে ইলেকশ্যনৰ সময়ত ৰাইজে আমাক বিচাৰে নেতাসকলক বিচাৰিছে আমাৰ গাঁৱত এই সমস্যা আছে এই অভিযোগবিলাক তেখেতসকলে দিয়ে গতিকে এই অভিযোগবিলাক কি আছে সমস্যাবিলাক কি আছে ৰাইজৰ সন্মুখত গৈ অলপ বুজি পৰা হয় আমি আৰু লিপিবদ্ধ কৰিছোঁ যিমান আমাৰ লিডাৰসকলে ফিল্ডত গৈছে সকলোৱে তেখেতসকলে লিপিবদ্ধ কৰিছে আৰু এই আফটাৰ ইলেকশ্যন এই যিমান আমি কমিটমেণ্টটো আমাৰ ৰাইজক দিছোঁ এই কমিটমেণ্টটো অহা কাউন্সিল ইলেকশ্যনৰ আগত আমি ফুলফিল কৰি দিম থেংক ইউ